পুৱামক্কা দৰগা মেনেজমেণ্ট কমিটি ইলেকশ্যনছ, যাৰ আমি ইলেকশ্যন এনাউন্স কৰিছিলোঁ 14 তাৰিখে। সেইটো কাৰণে আজি ফাইনেল পাব্লিকেশ্যন অফ ড্ৰাফ্ট হৈছে। প্ৰথমতে আমি খচৰা ভোটাৰ তালিকাখন প্ৰকাশ কৰিছিলোঁ 14 তাৰিখে, 14 নৱেম্বৰ এইবছৰৰ। তাৰপিছত দাবী আৰু আপত্তিসমূহ দাখিল কৰাৰ সময় আছিল 18 নৱেম্বৰলৈ। খচৰা ভোটাৰ তালিকা সন্দৰ্ভত কোনো লিখিত আপত্তি লাভ কৰা নাই আৰু আজি আমাৰ চূড়ান্ত ভোটাৰ তালিকাখন প্ৰকাশ হয়। আমাৰ ভোট গ্ৰহণ কেন্দ্ৰ 28টা, হাজো আৰু কয়া চাৰ্কলত। আৰু খচৰা ভোটাৰ তালিকা 2018 মতে মুঠ ভোটাৰৰ সংখ্যা আছিলে 31,110 আৰু ভোটাৰ তালিকাত এইবাৰ 2024ৰ আমি পাইছোঁ 32,702। আমাৰ 1592 নতুন ভোটাৰ সোমাইছে। 7 ডিচেম্বৰত আমাৰ পোল ডে আছে আৰু আমি অলৰেডি চেলসমূহ বনাই দিছোঁ। ট্ৰান্সপৰ্ট, ৰিফ্ৰেছমেণ্ট চেলবিলাকে নিজৰ নিজৰ কামবোৰ কৰি আছে অলৰেডি। 28টা চেণ্টাৰ আছে। কাউণ্টিং আমাৰ 9ত হ'ব। 18 তাৰিখৰ পৰা আমাৰ নমিনেশ্যন একচেপ্ট কৰা আৰম্ভ কৰিছোঁ, কিন্তু আমি এতিয়াও বৰ্তমান এটাও নমিনেশ্যন পোৱা নাই। 25 তাৰিখ কিন্তু নমিনেশ্যন ফাইল কৰা লাষ্ট ডে, 25 নৱেম্বৰ 2024। উইথড্ৰল হ'ব 27 তাৰিখ লাষ্ট ডেট, 27 নৱেম্বৰ নমিনেশ্যন উইথড্ৰলৰ লাষ্ট ডেট। আৰু আমি ভোটাৰ ফাইনেল লিষ্ট অফ নমিনেটেড কেণ্ডিডেটছ আমি 28 তাৰিখে ডিক্লেয়াৰ কৰি দিম। কেন্দ্ৰ 28টা।